আপুনি জানেনে যে বৰ্তমান পৃথিৱীৰ প্ৰায় 50% মানুহে কিবা নহয় কিবা ধৰণে ফ্ৰিল্যান্সিং কৰি আছে। 9 to 5 জব কৰাৰ দিন এতিয়া পুৰণি হ'ল। এতিয়া সময় হ'ল ৱৰ্ক ফ্ৰম এনিৱেৰ, ৱৰ্ক ফ্ৰম এনিৱান। কিন্তু সমস্যাটো হ'ল বহুতে ফ্ৰিল্যান্সিং কৰিব খোজে কিন্তু নাজানে ক'ৰ পৰা আৰম্ভ কৰিব লাগে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক আজিৰ সময়ত আটাইতকৈ ডিমাণ্ড থকা স্কিলবোৰৰ ভিতৰত কেইটামানৰ বিষয়ে ক'ম আৰু এটা ষ্টেপ বাই ষ্টেপ ৰোডমেপ দিবলৈ চেষ্টা কৰিম। প্ৰথমতে সেইবোৰ স্কিলৰ বিষয়ে কথা পাতো যিবোৰক আমি মেইনষ্ট্ৰীম বা এভাৰগ্ৰীণ স্কিলছ বুলি ক'ব পাৰো। অৰ্থাৎ এই স্কিলবোৰৰ ডিমাণ্ড কেতিয়াও শেষ নহয়। এতিয়া ইণ্টাৰনেটত শ্বৰ্ট ফৰ্ম কণ্টেণ্টৰ ৰাজত্ব, যেনে ৰিলছ বা শ্বৰ্টছ। ইমান বেছি কম্পিটিশ্যনৰ মাজত ষ্টেণ্ড আউট কৰিবলৈ বহুতে নিজৰ ভিডিঅ'ৰ বাবে এজন ভাল ভিডিঅ' এডিটৰ বিচাৰে। আজিৰ দিনত এজন ভাল ভিডিঅ' এডিটৰৰ চেলেৰী বহুত চৰকাৰী চাকৰিতকৈও বেছি। ইয়াৰ উপৰি মেইনষ্ট্ৰীম স্কিলছ যেনে ফুল ষ্টেক ৱেব ডেভেলপমেণ্ট, ডিজিটেল মাৰ্কেটিং এইবিলাকৰ ডিমাণ্ড আজি বহুত বেছি। মেইনষ্ট্ৰীম স্কিলবোৰো যেনেকৈ ডিমাণ্ড বেছি, ঠিক তেনেদৰে ইয়াৰ কম্পিটিশ্যনো বহুত বেছি। এতিয়া আহো কেইটামান স্কিলৰ বিষয়ে য'ত বৰ্তমান কম্পিটিশ্যন কম কিন্তু পইচা বেছি। যেনে AI প্ৰম্পট ইঞ্জিনিয়াৰিং, AI ৱৰ্কফ্ল' অট'মেশ্যন, চাইবাৰ চিকিউৰিটি ফৰ পাৰ্চনেল ব্ৰেণ্ডছ, ন'-কোড এপ ডেভেলপমেণ্ট। এইবিলাক স্কিল আপুনি যিমান সোনকালে শিকি ল'ব পাৰে আপোনাৰ ছাকচেছফুল হোৱাৰ চান্স সিমানেই বেছি। আপুনি আপোনাৰ স্কিলটো বাছি লোৱাৰ পিছত 5 পৰা 6 মাহ টাইম সেই স্কিলটো মাষ্টাৰ কৰাত লগাই দিয়ক। এতিয়া প্ৰশ্ন হ'ল আপুনি শিকিব ক'ৰ পৰা? আপোনাৰ হাতত দুটা অপচন আছে, পেইড আৰু ফ্ৰী। প্ৰথমে কওঁ ফ্ৰীত কিদৰে শিকিব পাৰিব। তাৰ একেবাৰে চিম্পল এনচাৰ হৈছে ইউটিউব। ইউটিউবত আপুনি আপোনাৰ স্কিল লাৰ্ণিঙৰ বাবে বহুত কোৰ্চ পাই যাব যিবোৰ একেবাৰে ফ্ৰী হয়, বা আপুনি অলপ টকা খৰচ কৰিলে আপুনি শিকিব খোজা স্কিলটো প্ৰফেশ্যন হিচাপে থকা ব্যক্তিৰ পৰা শিকিব পাৰে। কৰ্চেৰা বা ইউডেমিৰ দৰে প্লেটফৰ্মৰ পৰা। আপুনি যেনেকৈ কমফৰ্টেবল তেনেকৈ শিকক। স্কিল এটা শিকাৰ পিছত আপোনাৰ নেক্সট কাম হ'ল এটা পৰ্টফলিঅ' বনোৱাৰ। এটা পৰ্টফলিঅ' হ'ল আপোনাৰ কামৰ প্ৰুফ, যিবিলাক চাইহে আপোনাক ক্লায়েণ্টে হায়াৰ কৰিব। এটা সুন্দৰ পৰ্টফলিঅ' ৱেবছাইট বিল্ড কৰক, যিটো কৰা আজিকালি একেবাৰে সহজ। এটা টিউটৰিয়েল চাই বনাই দিব পাৰিব। সেই ৱেবছাইটটো ক্ৰিয়েট কৰি তাত আপোনাৰ বেষ্ট ৱৰ্ক কিছুমান ষ্ট'ৰ কৰক, যিবোৰ আপোনাৰ ক্লায়েণ্টে যাতে দেখি লগে লগে ইমপ্ৰেছ হৈ যায়। নেক্সট ষ্টেপটো হ'ল ক্লায়েণ্ট বিচৰা। আপুনি ক্লায়েণ্টৰ বাবে ফাইভাৰ, আপৱৰ্ক আদি ৱেবছাইটত গৈ নিজৰ প্ৰফাইল ক্ৰিয়েট কৰক এজ এ ফ্ৰিল্যান্সাৰ। কিন্তু আপুনি কেৱল তাতে সীমিত নাথাকিব। আপোনাৰ নিজৰ কামবোৰ আপুনি লিংকডইন, এক্স আদি প্লেটফৰ্মবোৰত শ্বেয়াৰ কৰক। আপোনাৰ কাম যদি ভাল হয়, ক্লায়েণ্টে নিজে আপোনাৰ ওচৰলৈ আহিব। যদি আপুনি কোনোবা ক্ৰিয়েটৰ বা কোম্পানীৰ লগত কাম কৰিব বিচাৰে, তেনেহ'লে তেওঁলোকলৈ এটা ভাল ইমেইল বা DM পঠাওক, কিন্তু স্পেম নকৰিব। মানে লগে লগে ৰিছপন্স নাপাবও পাৰে, তেনেকুৱা হ'লে বাৰে বাৰে ইমেইল বা DM পঠাই নাথাকিব। ইমেইলত মেনশ্যন কৰিব যে আপুনি কেনেকৈ তেওঁলোকৰ কামটো বেছি ভালকৈ কৰিব পাৰিব। আপুনি টপটাল বা কণ্ট্ৰাৰ দৰে প্লেটফৰ্মতো প্ৰফাইল বনাব পাৰে, য'ত ফাইভাৰ আৰু আপৱৰ্কতকৈ কম্পিটিশ্যন কম। ফ্ৰিল্যান্সিং এটা ৰাতিৰ ভিতৰতে ধনী হোৱা স্কিম নহয়, ইয়াত কষ্ট আৰু সময় দুয়োটাই লাগে। আপুনি এবাৰ এজন ভাল ছাকচেছফুল ফ্ৰিল্যান্সাৰ হ'ব পাৰিলে আপুনি কাৰো তলত কাম কৰিব লগা নহয়, নিজেই নিজৰ জীৱনৰ মালিক হ'ব পাৰিব। যদি সোনকাল ছাকচেছ লাগে তেনেহ'লে আৰম্ভণিও সোনকালে কৰিব লাগিব। আজিৰ পৰা আৰম্ভ কৰক আপোনাৰ ফ্ৰিল্যান্সাৰ হোৱাৰ জাৰ্নি। স্কিল এটা বাছক আৰু শিকা আৰম্ভ কৰক। ধন্যবাদ। জয় আই অসম।